কিছুদিন আগতে মই আসাম ট্ৰিবিউনত এটা আৰ্টিকল পঢ়িছিলোঁ আৰু যিটো আৰ্টিকল মই আসাম ট্ৰিবিউনত পঢ়িলোঁ আৰু সেই আৰ্টিকলটো মই কিতাপতো পঢ়িছিলোঁ আৰু যেতিয়া মই কিতাপত পঢ়িছিলোঁ তেতিয়া সেই আৰ্টিকলটোৰ যিমান গুৰুত্ব বা ভিডিঅ' বনাবলগীয়া এটা আৰ্টিকল বা টপিক সেইটো কথা জনা নাছিলোঁ কিন্তু যেতিয়া মই আসাম ট্ৰিবিউনত সেই আৰ্টিকলটো পঢ়িলোঁ তেতিয়া তাৰ গুৰুত্ব বুজি পালোঁ যে এই ভিডিঅ'ত এই আৰ্টিকলটোৰ যিটো টপিক সেই টপিকটো লৈ এটা মইচোন ভিডিঅ' বনাবই পাৰোঁ তেতিয়া মই এই ভিডিঅ'টো বনাম বুলি ভাবিলোঁ আৰু সেইকাৰণে আপোনালোকৰ ওচৰত মই এই ভিডিঅ'টো লৈ আহিছোঁ সব বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ কংগ্ৰেছ দল আমাৰ ভাৰতবৰ্ষৰ পলিটিকেল ফিল্ডৰ এটা অন্যতম ষ্ট্ৰংগেষ্ট দল যিটোৱে বৰ্তমান বিৰোধী দলৰ ভূমিকা পালন কৰি আছে আমাৰ চেণ্ট্ৰেলত বা ষ্টেটত যি কওঁ আমি কিন্তু এই যিটো কংগ্ৰেছ দল এই কংগ্ৰেছ দলটোৱে 1967 চনৰ পৰা তাৰমানে 4th লোকসভা ইলেকশ্যনৰ পৰা 1967 চনৰ পৰা তাৰ আগতে ভালেই আছিল কংগ্ৰেছ দল একেবাৰে হেজিমনি আছিল কংগ্ৰেছ দলৰ কিন্তু 1967 চনৰ পিছৰ পৰা কংগ্ৰেছ দলটোৱে কিছুমান চেলেঞ্জৰ কিছুমান প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছিলে এই সময়খিনিতেই 1964ত আমাৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰু দেৱৰ মৃত্যু হৈছিলে তাৰ পিছত লাল বাহাদুৰ শাস্ত্ৰীৰ মৃত্যু হৈছিলে এনেকুৱা ধৰণৰ কিছুমান প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছিলে কংগ্ৰেছ দলে তাৰ পিছত নন কংগ্ৰেছিজিম আহিলে মানে বিভিন্ন ষ্টেটত কংগ্ৰেছ দল হাৰিলে তাৰ পিছত পাৰ্টিৰ ভিতৰত ডিফেকশ্যন আহিলে আৰু তাৰ আকৌ আৰু এটা মানে প্ৰত্যাহ্বান আছিলে যে আয়াৰাম গয়াৰাম আমি এইটো প্ৰায় শুনি আছোঁ আয়াৰাম গয়াৰাম আৰু মই যে ইতিমধ্যে ক'লোঁ যে আসাম ট্ৰিবিউনত মই এটা আৰ্টিকল পাইছিলোঁ আৰ্টিকল ঠিক নহয় তলত মানে এটা বাকচৰ ভিতৰত পঢ়িবলৈ পাইছিলোঁ এইটো আয়াৰাম গয়াৰামৰ ওপৰত ভিত্তি কৰি মই এইটো কিতাপতো পঢ়িছোঁ কিন্তু মই ইতিমধ্যে ক'লোৱেই যে মই কিতাপত যেতিয়া পঢ়িছিলোঁ তেতিয়া ভিডিঅ' বনাম বুলি পঢ়া নাই এনেই আৰু জানিব লাগে বুলি পঢ়িছোঁ কিন্তু যেতিয়া আসাম ট্ৰিবিউনত আকৌ মই সেই কথাটো মই দেখিলোঁ তাৰ ইম্পৰ্টেঞ্চটো বুজি পালোঁ যাৰ কাৰণে মই আয়াৰাম গয়াৰামৰ ওপৰত ভিডিঅ'টো বনাবলগীয়া হৈছে চাওক আয়াৰাম গয়াৰাম এটা শ্লোগান হয় এটা আৰু এই শ্লোগানটো সেই প্ৰত্যাহ্বানৰ যিখিনি সময় আছিলে কংগ্ৰেছে যিখিনি সময়ত প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আছিলে সেই সময়তে এই শ্লোগানটোৰ জন্ম হৈছিলে আয়াৰাম গয়াৰাম আছিলে এজন এম এল এ আছিলে এজন হাৰিয়ানাৰ আৰু এই এম এল এজনে 3 টাইমছ মানে 2 সপ্তাহত 3বাৰ মানে 2টা সপ্তাহত 3বাৰ দল চেঞ্জ কৰিছে যাৰ কাৰণে আয়াৰাম গয়াৰাম বুলি কোৱা হয় সেই চেঞ্জ কৰা যিটো পদ্ধতি তাৰমানে 2টা সপ্তাহত 3বাৰ যে গয়াৰাম নামৰ এম এল এজনে হাৰিয়ানাৰ এম এল এজনে যে চেঞ্জ কৰিলে দল আৰু সেই যিটো থিয়ৰী তাকে কোৱা হয় আয়াৰাম গয়াৰাম আৰু এইটোৱে আপোনালোকৰ ওচৰত মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ ভিডিঅ'টো এইখিনিয়ে আছিলে যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক এটা কৰিব আৰু যদি নতুন তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিব আৰু অলপ শ্বেয়াৰো কৰি দিব চ' আজিলৈ ইমানে লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে টিল দেন টাটা বাই বাই